নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই আন এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, তোমালোকে নিশ্চয় জানা যে সাপে মুঠ সলায় বুলি, কিন্তু আজিৰ ভিডিঅ'টোত মই তোমালোকক এনে এগৰাকী নাৰীৰ বিষয়ে ক'ম যিয়ে এনেকুৱাকৈ মুঠ সলালে যিটো দেখি তোমালোক পাগল হ'বা। তো বন্ধুসকল, ভিডিঅ'ৰ আগতে মই কৈ দিওঁ যে এই ভিডিঅ'টো কেৱল ধেমালিৰ কাৰণে বনোৱা হৈছে, আৰু যিসকলে ধেমালি বুজি নোপোৱা ন সেইসকলে এই ভিডিঅ'টো চাব নালাগে, তোমালোকে ইয়াৰ পৰা যাব পৰা। তো বন্ধুসকল, আহা আমাৰ ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ। तो कैसे आप গাইছ, মই পূৰ্বালী গগৈ বহুত দিনৰ বিৰতিৰ পাছত আহিলোঁ বুলি ক'লেও মিছা নহ'ব চাগে। মিছা হয়নে নহয় সেইটো বাদ দে, তই এইটো ক যে তই আহিলি কিয়? মানে বিশেষ কথা এটাৰ কাৰণে আহিলোঁ। আজি কোনো ৰোষ্টাৰলৈ কথালৈ অহা নাই, কোনো বেয়া কথা ক'বলৈ মোৰ ৰোষ্টিং বনাবলৈ মন নাছিলে, কিন্তু এনেকুৱা মক্কেলামি কিছুমান দেখি গৈ আছোঁ নহয়, মোৰ মানে টেমা ছুটি গৈছে, বাহিৰ হৈ গৈছে, মানে নোকোৱাকৈ নোৱাৰিলোঁ। क्या क्या बोला तूने? नहीं पहले क्या बोला? चल चल चलो जाके इलाज कराओ अपना। তেখেতৰ নাম হ'ল জেছবি। হয়, মই আগতে দাদা বুলি আপোনালোকক চিনাকি দিছিলোঁ, এতিয়া মোৰ নিজকে তেখেতৰ চিজ বুলি চিনাকি দিবলৈ ঘিণ লাগিছে, নিজৰ ওপৰত ঘৃণা উপজিছে। মই নিজকে ঘিণ কৰোঁ তেখেতক চিজ বুলি, তেখেতৰ চিজ বুলি মোক নিজকে পৰিচয় দিবলৈ ঘিণ লাগে। জেছবি মোৰ তাৰ লগত কোনো সম্পৰ্ক নাই, চব শেষ, কোনো চিজ নহয়, মই তাৰ কোনো একো সম্পৰ্কত নালাগো। তাৰ নিচিনা এটা মোৰ দাদা মোক মানে কি থু পেলা, কাৰণ তেখেতে ইমান অশ্লীল ভিডিঅ' বনায়, মানে এনেকুৱা বেয়া হেৰি, আৰু মানে কি থু পেলা। তো আমি মক্কেল ন, আমিতো ইয়াত এনেই বহি আছোঁ। कोई बात नहीं, हम तो चूतिए हैं, दोबारा ट्राई करेंगे। और क्या बहस और कोई काम है हम पे? তইতো এটা সময়ত তাৰ কাৰণে গোটেই অসমৰ মানুহখিনিৰ লগতে ৰোষ্টাৰখিনিকো গালি পাৰিলি, গাঁৱৰ মানুহখিনিও গালি পাৰিছ, আৰু আজি তই আহি পিনি তাৰ কথা ভালকৈ মানে তাৰ কথা বেয়াকৈ কৈ পিনি আমাৰ পৰা কি তই মৰম পাম বুলি ভাবি আছ নে কি তই? বন্ধুসকল, তোমালোকে চোৱা, তাই এটা সময়ত গোটেই ৰোষ্টাৰবোৰক কেনেকৈ ধৰণে কথা কৈছিলে জেছবিৰ কাৰণে, তোমালোকে নিজে চোৱা এইটো ভিডিঅ'। আপোনালোকে দাদাৰ হেৰি কৰি থৈছে হা, এনেকৈ কৰি আছে দাদাক। মই কিন্তু আপোনালোকক চাই ল'ম, এটা ৰোষ্টাৰক চিনি পাওঁ, ঘৰৰ পৰা চুচৰাই মাৰি মানি হা। মোৰ এটা নাম আছে কিন্তু কাজিয়া কৰাত, अजी लवड़ा ঠিক আছে? অসমতেতো থাকে, অসমীয়াইতো হয়, গাঁৱৰ ভূতৰ য'তেই নাথাকক, গাঁৱৰ ভূত হ, তই গাঁৱৰ জংঘলৰ মাজত থাকিলেও লাগিলে বাঘৰ ওচৰতে নাথাকক কিয়, তই তাৰ পৰা মই তোক চুচৰাই আনিম যোনে যোনে দাদা যদি কিবা এটা হ'বলগীয়া হয় বাই চান্স। निकल लवड़े। বন্ধুসকল, তোমালোকে এতিয়া শুনিলা তাই এটা সময়ত কেনেকৈ কৈছিলে, গোটেই জেছবিৰ কাৰণে গোটেই মানুহখিনি কেনেকৈ কৈছিলে, ৰোষ্টাৰবোৰক কেনেকৈ কৈছিলে। আহা এতিয়া আমাৰ বাকী ভিডিঅ'টো চাওঁ। এনেকুৱা বেয়া হেৰি, আৰু তাতে মানে কি, মানে যাকে তাকে মিছা কথা এটা সীমা থাকে, গাইজ। মানে কি ক'ম, এনেকুৱা মানে মিছা কথা ক'ব পাৰে তেখেতে, মানে মই মানিব পাৰোঁ ভিউজৰ কাৰণে। মানে মোৰ লগত তেখেতৰ কাজিয়া বা হেৰিৰ লগত কাজিয়া, মানে গোটেই ৰোষ্টাৰ সোপাকে টানি আনিলে বোলে তেখেত ৰোষ্টাৰবিলাকে গোটেই সোপাকে, মানে অসমৰ ৰোষ্টাৰ যিমান আছে গোটেইবিলাকে তেখেতৰ পৰা পাৰ্মিশ্যন লৈ বোলে ভিডিঅ' বনায়। আৰু তাৰ নিচিনা ফকতীয়া এটাৰ পৰা কোনে পাৰ্মিশ্যন ল'ব হা? বিকাশ দাই ল'ব নে অসমৰ ডেকাই ল'ব নে গাঁৱলীয়া ল'ৰাই ল'ব নে কোনে ল'ব? তই এইটো কথা কিন্তু ৰাইট কৈছ, জেছবিৰ ভিডিঅ'ত ন ৰ'ষ্ট ভিডিঅ' বনাবৰ কাৰণে পাৰ্মিশ্যন ল'বলৈ কোনো দৰকাৰ নাই। সি ইমানো ভাল কাম নকৰে যে তাৰ ভিডিঅ'ত ৰ'ষ্ট কৰিবৰ কাৰণে মানুহে যে তাৰ পৰা পাৰ্মিশ্যন ল'ব, মানে আমাৰ ৰোষ্টাৰখিনি যে তাৰ পৰা পাৰ্মিশ্যন ল'ব। আগতো লোৱা নাছিলে, এতিয়াও নলয় আৰু কেতিয়াও নলয়, ঠিক আছে? মানে এই ভিডিঅ'টো বনাই পিনি তোৰ আৰু কি হ'বলৈ মন গৈছে বাৰু, মোক এইটো কথা কচোন তই। ভাইৰেল হ'বলৈ মন। भाई मजा आया। জেছবিয়ে কৈছে মানে বিকাশ দা বোলে তাৰ ৰেংকৰ নহয় হা। এতিয়া চক, এটা 1 লাখ ছাবস্ক্ৰাইবাৰে চোৱা নাই হেৰি, এইটো কি জেছবি। মানে তই যে আজি জেছবিৰ ৰেংকৰ কথা যে কৈ আছ ভিডিঅ'টোত আহি পিনি, মানে তই এটা কথা মনত আছে নাই বাৰু, তই যে সেই মানুহটোৰ কাৰণে যে এটা সময়ত গোটেই মানুহখিনি মেণ্টেলিটিক ধৰি পিনি কথা কৈছিলি, এইবোৰ কথানো তোৰ ক'ত মনত থাকিব? মনত নাথাকে ন তোৰ, তইতো দামী মানুহ, ডাঙৰ মানুহ, কিন্তু আমি পাহৰি যোৱা নাই, আমাৰ মনত আছে যে তই জেছবিৰ কাৰণে এটা সময়ত আমাক আৰু গোটেই গাঁৱৰ মানুহক ভূত বুলি হাঁহি থৈছিলি। থাকে আমাৰ অসমখনে কিয় উন্নতি কৰিব পৰা নাই? আপোনালোকৰ নিচিনা ঠেক মেণ্টেলিটিৰ মানুহৰ কাৰণে অসমখনে উন্নতি কৰিব পৰা নাই। যদি দাদাৰ কিবা এটা হয় মোতকৈ বেয়া কিন্তু কোনো নহ'ব, ৰোষ্টাৰসকলক কৈ থ'লোঁ মই হা। তোৰ ভাই বকাচোদা মই এতিয়া লাষ্টত মই বুজি পালোঁ কথাখিনি, মই বুজি পালোঁ, আৰু আপোনালোকক
মানে সেইখিনিয়ে ক'বলৈ আহিলোঁ আৰু ক'বলগীয়া একো নাই। যদি তই ঠিকেই হৈছ সেইটোতো ভাল কথা, যদি তই ভাললৈ আহিছ ন সেইটো বহুত ভাল কথা, ভাল হ, কাৰণ এনেকৈ থাকি জীৱনত একো লাভ নাই। ভালকৈ ভিডিঅ' বনা, ভালকৈ কাম কৰ, মানুহে তোক কিন্তু ভাল বুলিও ক'ব। যদি এনেকুৱা ধৰণৰ ফকতীয়া কামবোৰ কৰি থকা মানুহে বেয়া বুলি ক'বই, ঠিক আছে। তো বন্ধুসকল আজি ভিডিঅ'টোত ইমানে। যদি মোৰ আজি ভিডিঅ'টো চাই তোমালোকে ভাল পালা ন, ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিবা। तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पार्क में स्टंट्स मारने जाना है। बाय।